নমস্কাৰ, মই মেঘালী গৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। গাঁৱতে বিয়াখন ওলাইছিল, আজি 4 দিনীয়া গা ধোৱা। তালৈ আহিলোঁ। পিছে মোৰ ড্ৰেছযোৰ দেখি আপোনালোকে নাহিব দেই। ঘৰৰ পৰা চুইজাৰ পিন্ধি আহিছিলোঁ। এইফালে ছোৱালী সজোৱা দায়িত্বটো মোক দি দিলে। ইয়াতে কাপোৰ সলাই পিনে ছোৱালী সজাব ল'লোঁ। ঠিক আছে, দেখাই আছোঁ। পানী তুলি পিনে আমি এতিয়া ঘৰলৈ আহি আছোঁ। বোলে টিকলিজনী চাওকচোন, ইমান ধুনীয়া মৰম লগা নহয় জানো। এয়া আমি আহি আছোঁ এতিয়া। গাইজ, এইফালে মেখেলা তলত লং পেণ্ট। আমাৰ মৰম লগা কইনাজনী। তাই এতিয়া সূৰ্য সেৱা কৰিব লৈছে। দেখাই আছোঁ। ছোৱালী ডঙা বেছ মোক 4বাৰ ভাত খাবলৈ গৈছে বিয়া দিনা। ঠিক আছে, 5বাৰ খাম। মই ছোৱালীজনী গা ধুৱাই এতিয়া ভিতৰলৈ আনি ফুটলগুণ দি আজৰি হৈছোঁ আৰু লাহেকৈ দেখাই আছোঁ আপোনালোকক। এইফালে খোৱাৰ সময় হৈ গ'ল। চাহ খালোঁ আগত, এতিয়া ঘুগনি দিছে। ঘুগনি খাই লওঁ আমি সকলোৱে। ঠিক আছে। চাৰিদিনীয়া গা ধোৱা নিয়ম নীতিখিনি হৈ গ'ল। কইনা এতিয়া চুকত কেঁচা পিঠা খাই আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।